Hello friends, মই ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'টোৰ বিষয় হৈছে যে কেমটাছিয়া ষ্টুডিঅ' কেতিয়াবা অন নহয়। কেমটাছিয়া ষ্টুডিঅ'টো অন কৰিবলৈ ল'লে কেতিয়াবা এনেকৈ এখন চাৰ্ট ওলায় আৰু ফ্ৰেণ্ডছ এই চাৰ্টখন তেতিয়ালৈ যেতিয়া কেমটাছিয়া ষ্টুডিঅ'টো ক্ৰেছ হৈ যায় বা আনষ্টেবল হৈ যায়। এই প্ৰব্লেমটো ছল্ভ কৰিবলৈ আমি ডিছ পিচিত যাম। ডিছ পিচিত যোৱাৰ পাছত আমি চি ড্ৰাইভত যাম। চি ড্ৰাইভত গৈ আমি যাব লাগিব আমি উইণ্ডোজ। তাৰ পাছত আমি যাব লাগিব চিষ্টেম 32। চিষ্টেম 32ত গৈ আমি এটা ফাইল চাৰ্চ কৰিব লাগিব। ফাইলটোৰ নাম হৈছে VORBIS আৰু আমি ইয়াক আমি ৰিনেম কৰিবলৈ আমি ফাইলটোৰ ওপৰত ৰাইট ক্লিক কৰিব লাগিব। ৰাইট ক্লিক কৰি আমি ৰিনেমত ক্লিক কৰিব লাগিব। এতিয়া আমি ইয়াত লিখিম .BAK। এতিয়া আমি ইয়েছত ক্লিক কৰিব লাগিব। ইয়েছত ক্লিক কৰাৰ পিছত আমি কণ্টিনিউত ক্লিক কৰিব লাগিব। এতিয়া আমাৰ ফাইলটো ৰিনেম হ'ল আৰু আমি উইণ্ডোখন কাটি দিম। কাটি দিয়াৰ পাছত আমি চাম যে কেমটাছিয়া ষ্টুডিঅ'টো অন হয় নে নহয়। আপোনালোকে দেখিছে যে এতিয়া কেমটাছিয়া ষ্টুডিঅ' অন হৈছে। ফ্ৰেণ্ডছ, এনেদৰে আমি এই প্ৰব্লেমটো ছল্ভ কৰিব পাৰোঁ। আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম।